सिथिलानि समाज सिबियारि सुकुमार देबनाथनि न'आव सानथामनि हाबाफारिजों बाथि नाम कीर्तन हाबाफारिया सोलिगासिनो। 20 नभेम्बर बुधबारनि बेलासि 4 रिंगायाव माखासे सुबुंनि मोनसे हानजाया दैमानिफ्राय दै खावनानै लाबोयो आरो नाम कीर्तन हाबाफारिखौ बेखेवजेनो। गुबुन फारसेथिं बे नाम कीर्तन हाबाफारियाव आसामजों लोगोसे सोनाब बेंगल, त्रिपुरा बायदि हादरसानिफ्राय नाम कीर्तन हानजा आरो लीला कीर्तननि हानजाखौ लिंनाय जादों होनना समाज सिबियारि सुकुमार देबनाथआ फोरमायनायजों लोगोसे बे हाबाफारियाव गासिखौबो बाहागो लानो खावलायो। অনুষ্ঠান চলে এইবেলি শুভারম্ভ হল কি করে? আমার নিজা ঘৰত 5 বছৰ রানিং নাম কীর্তন চলি আছে আৰু মানে চলি থাকিব। আর কলকাতাৰ পৰা 3জনমান ভক্ত আহি আছে আর বিভিন্ন জায়গাৰ পৰাও আহি আছে। সিহঁতে আহি নাম কীর্তন কৰি মানুহক বুজাই দিব আর প্ৰসাদ লৈ যাব। আর ভক্তপ্ৰাণ ৰাইজক মানে আমন্ত্ৰণ কৰাৰ কাৰণে অনুৰোধ কৰিলোঁ। এইবার পঞ্চম বার্ষিক নামযজ্ঞ অনুষ্ঠানের আয়োজন করেছে আমার চিথিলা নিবাসী সমাজসেবক সম্মানীয় শ্রীযুত সুকুমার দেবনাথর ঘরত। আজি অধিবাস আর অহাকালির পৰা নাম আরম্ভ হব। 3 দিন নাম চলার পিছত অস্তকালীন হব। গতিকে আমার ফালৰ পৰা আমি সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে এই নাম শুনিবলৈ আমি আহ্বান জনাইছোঁ। লগতে অস্তকালীনত যিবিলাক আমাৰ ধাৰ্মিক মানুহ ইয়াত আহি অংশগ্ৰহণ কৰিব, সুদূৰ কলকাতাৰ পৰা আহিব। গতিকে আমাৰ ইয়াৰ যিমান মানুহ আছে সকলোকে আমি আহ্বান এইটোৱে জনাম, সকলোৱে যেন আহি আমাৰ এই আধ্যাত্মিক যি ধৰ্মৰ বিষয়ে সিহঁতে আমাক বাণীবিলাক শুনাব। এইবিলাক বস্তু আমাৰ শুনাৰ বিশেষ প্ৰয়োজন আছে, কাৰণ আমাৰ এই সনাতন ধৰ্মৰ যিবিলাক বস্তু আছে বহুত বস্তু আমি হয়তো নাজানো। সেই নাজানা বস্তুবিলাক আমি সকলোৱে শুনি পেলাই আহৰণ কৰিম বুলি আমি সকলোৱে আশাবাদী। ধন্যবাদ।